কেমেৰাত এয়া চাওক এই শিলত এটা দুটা গাঁত দেখিছেনে এয়া মই দেখাব পৰা নাই কেমেৰাত ভালকৈ মই আপোনালোকক ৰেড চিন দি দেখাই দিছোঁ চাওক এয়া মানুহে কয় যে মহাদেৱ শিৱৰ খোজ সকলোৱে কয় ময়ো কৈছোঁ আৰু মই আজি ভালকৈ দেখিলোঁ সেইটো কাৰণে বিশ্বাস কৰিলোঁ আৰু এয়া চাওক এয়া নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আজি একবাৰ বিশেষ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগতে বেল বটনটো ক্লিক কৰা নাই ক্লিক কৰিব আৰু আপোনালোকে দেখিছে মই প্ৰকাণ্ড শিলৰ মাজত আছোঁ বৰ্তমান সময়ত কোন জেগাত আছোঁ কি কথা কি বতৰা বৰ অদ্ভুত ভিডিঅ' হ'বলৈ গৈ আছে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই বৰ বিশেষকৈ আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাব বুলি বৰ বিশেষ বৰ বেলেগ মানে মাইণ্ডেৰে আজি মই ভিডিঅ'টো বনাই আছোঁ গতিকে আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক এতিয়া তললৈ নামি আছোঁ এয়া চাওক তলৰ দৃশ্য এয়া প্ৰকাণ্ড শিল ইফালে আছে সিফালে আছে চাৰিওফালে খালি প্ৰকাণ্ড শিল মই সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ আৰু বহুত অদ্ভুত দেখিবলগীয়া জানিবলগীয়া বস্তু আছে আপোনালোকে ভিডিঅ'টো একদমেই স্ক্ৰিপ্ট নকৰিব চাই থাকক আপোনালোকে কেৱল চাই থাকক আহক এতিয়া আৰম্ভ কৰোঁ আৰু তললৈ যাওঁ দেখিছে ওপৰত কিমান প্ৰকাণ্ড ডাঙৰ শিল এতিয়া আৰু ইফালে খটখটি আছে ইফালে এই খটখটিদি গৈ থাকিলে আৰু ডাঙৰ শিল আৰু বহুত অদ্ভুত ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাব গতিকে চাই থাকক আৰু এতিয়াই যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে অকণমান হ'লেও মনোৰঞ্জন বা অকণমান হ'লেও মানে চকুৰ দৃশ্যটো অকণমান ভাল পাইছে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে চাগে ভাবিছে যে ই ইমান ডাঙৰ শিলৰ মাজত এয়া চাওক ইমান ডাঙৰ শিলৰ মাজত ই মৰিবলৈ ক'ত গৈছেগৈ কি বতৰ আচলতে মই শিলখোলং মন্দিৰত আহিছোঁ শিলখোলং মন্দিৰত বহুত ডাঙৰ শিল আছে আৰু আছে এটি কাহিনী এটা আছে যে এই আপোনালোকে চাগে নিশ্চয় অগ্নিগড়ৰ নাম শুনিছে অগ্নিগড় কোনে নিৰ্মাণ কৰিছিলে নিশ্চয় বান ৰজাই নিৰ্মাণ কৰিছিলে সেই বান ৰজাই মানে তেওঁৰ ৰাজ্যত মহাদেৱ শিৱক মানে চিৰদিনৰ বাবে তাত থাকিবলৈ কি কৰিব লাগে বুলি কৈছিলে শিৱ বাবাক পিছতে শিৱ বাবাই কৈছিলে যে ঠিক আছে মই তোমাৰ ৰাজ্যত থাকিম তোমাৰ ৰাজ্যত 100টি শিৱলিংগ বনোৱা তাৰপিছতে মই তোমাৰ ৰাজ্যত থাকিম এনেকৈ কৈছিলে তাৰপিছতে ক'লে যে বান ৰজাই ক'লে ঠিক আছে মই 100টা শিৱলিংগ বনাই দিম তাৰপিছত আপুনি চিৰ মানে কালৰ কাৰণে বা একদম গোটেই চিৰ হেৰিয়াৰ কাৰণে আৰু গোটেই যুগান্তৰ কাৰণে আপুনি মোৰ ৰাজ্যতে থাকিব লাগিব পিছত এনে কথা হ'ল চুক্তি হ'ল তাৰপিছতে সেই বান ৰজাই এনেকৈ 100টা শিৱলিংগ বনালে তাৰপিছতো এতিয়াতো শিৱটো থাকিব লাগিব ভাই নহ'লেতো বান ৰজাইতো সদায় নেৰিব পৰম ভক্ত হয় আৰু ভক্তৰটো পুকাৰটো নুশুনিলে শিৱ বাবাটো নহ'ব শিৱ বাবাটো অন্তৰ কোমল হয় গতিকে এতিয়াতো থাকিব লাগিব এতিয়া সেই বুদ্ধি কৰিলে নাৰদক ক'লে যে তুমি তাৰ পৰা 5টা শিৱলিংগ লুকুৱাই দিয়া 5টা শিৱলিংগৰ ভিতৰত তাৰে এটা শিৱলিংগ শিলখোলং মন্দিৰৰ ইয়াতে লুকুৱাই থৈছে আৰু বাকী 4টা শিৱলিংগ ত্ৰিশূলধাৰী আৰু বানেশ্বৰ থান এনেকৈ বহুত জেগাত লুকুৱাই 5টা জেগাত লুকুৱাই থৈছে আৰু মই যাম সেইবোৰ জেগালৈ যাম আপোনালোকক ত্ৰিশূলধাৰী দেখুৱামগৈ আৰু বানেশ্বৰ থান দেখুৱামগৈ এনেকৈ য'ত শিৱলিংগকেইটা লুকুৱাই থৈছে গোটেইকেইটা দেখুৱাম এইটো প্ৰথম আহিলোঁ ইয়াতে শিৱলিংগটো লুকুৱাই থৈছে সেই প্ৰকাণ্ড শিল এটা আছে তাত সেই শিলটো তাতে তলতে মানে লুকুৱাই থৈছে শিৱলিংগটো তাতে যোৱা নাই ভিতৰলৈ পূজা হৈ আছে আৰু ইয়াত আপোনালোকে যদি আহে মানে কি ক'ম আৰু ইয়াৰ পৰা যাবলৈ মানে মন নধৰিব ইমানেই মানে এটা ভাল দৃশ্য এনেকুৱা মানে কি ক'ম আৰু বৰ বেলেগ ধৰণৰ বৰ বিশেষ বেলেগ মানে আপোনালোক আহক তাৰপিছত আপোনালোকে নিজেই গম পাব আৰু জেগাটুকুৰ ক'ত আছে জখলাবন্ধাৰ মানে বজাৰখনৰ কাষেদি এটা ৰাস্তা গৈছে গৰুবন্ধা বুলি কয় সেই গৰুবন্ধাৰ ৰাস্তাটোদি আহিলে আপোনালোকে চিধা আহি থাকিলে চিকনি চাহ বাগিচা পাব চিকনি বুলি কয় একদম পূৰা ধুনীয়া প্লেচ মই এটা স্ক্ৰিপ্ট এটা দিম আপোনালোকক চিনেমেটিক শ্বৰ্ট এটা দিম সেই তাতে একদম মজাৰ জেগা একদম পাহাৰৰ ওপৰত পাহাৰৰ কিনাৰত চাহ বাগিচা কি ক'ম ৰাম আপোনালোকৰ যদি কিবা কাৰণে ব্ৰেকআপ হৈছে বা কিবা হাৰ্ট হৈছে আপোনালোকে এনেকুৱা জেগালৈ ক'ৰবালৈ চাইকেল লৈ গুচি যাওক না বা খোজকাঢ়ি নহয় চাইকেল লৈ গুচি যাওক নহ'লে বাইক চাইক লৈ পেলাই গুচি যাওক বাইক আছে যদি মানে বহুত দূৰ হেৰি কৰক মানে জীৱনটোতো দুদিনীয়া ভাই এনেকৈ পাৰ কৰি দিয়ক না এনেকৈ কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিব এনেকৈ কৰি থাকিব গতিকে মই আজি সেইটো কাৰণে আজি বুলিয়ে নহয় মই এনেই ঘূৰিয়ে ফুৰোঁ চাইকেল লৈ পেলাই য'ত ত'ত বহুত দূৰ জেগা গুচি যাওঁ কিন্তু মই আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ সেইবোৰ নবনাওঁ কিহৰ কাৰণে এনেকুৱা জেগাত মই নাযাওঁ য'ত বহুত ডাঙৰ প্ৰসিদ্ধ জেগা দেখাত ধুনীয়া হয় কিন্তু প্ৰসিদ্ধ জেগা নহয় সেইবোৰ সেইটো কাৰণে মই ভিডিঅ'টো নবনাওঁ কিন্তু আজি যোন জেগাত আহিছোঁ সেইটো জেগা হৈছে প্ৰসিদ্ধ জেগা তাতে আৰু দেখাটো ধুনীয়া সেইটো কাৰণে মই আহিলোঁ আৰু আহিছোঁ চাহ বাগিচাৰ মাজে চাহ বাগিচাখন মানে কি ক'ম আৰু চিনেমেটিক শ্বৰ্ট লৈছোঁ আপোনালোকক দিছোঁ মাজত আপোনালোকে চাই লওক
বন্ধুসকল মই আহি পেলাই পালোহি মেইন গেট এইটোৱে হৈছে চিকনি শিলখুলুং শিৱ মন্দিৰ ইয়াতে লেখা আছে আপোনালোকে চাওক ইয়াত চিকনি শিৱ মন্দিৰ উল্টাকে দেখা গৈছে বোধহয় কেমেৰাত বলক এতিয়া আমি ভিতৰলৈ যাওঁ যোৱাৰ আগতেতো মহাদেৱ শিৱৰ ইয়াত আহিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় উৰি বাবা বাবা ৰে বাবা চব কিমান ডাঙৰ ডাঙৰ শিল বা ক'ত আহি গৈছোঁ ৰে ক'ত আহি গৈছোঁ উৰি বাবা ইফালে চাওক ইফালে বহুত শিল বহুত ডাঙৰ ডাঙৰ শিল আছে ইয়াত বলক এতিয়া আমি আগলৈ যাওঁ আগলৈ গৈ থাকিলে আৰু বেছি শিল দেখিবলৈ পাম আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰত জোচ দিব না জোচ দিলে তেতিয়া ভিডিঅ' বনাবলৈ ভাল লাগে না গতিকে আপোনালোকে জোচ দিব ভিডিঅ'বোৰত কেনেকুৱা লাগে কেনেকুৱা কি কথা কি বতৰা ইয়াতে গণেশ বাবা আছে ওম নমঃ শিৱায় এইটো শিল কাটি পেলাই বনাইছে আপোনালোকে চাওক মা বাবা এইটো চাওক কিমান ডাঙৰ শিল এইটো চাওক ইফালে চাওক কিমান আৰু ভিতৰত আৰু আছে আপোনালোকে চালে আৰু আচৰিত হ'ব আপোনালোকে এইটো জেগাত আহক মুঠৰ ওপৰত আপোনালোকে এইটো জেগাত আহক মুঠৰ ওপৰত কলিয়াবৰৰ যিমানখিনি আছে সিমানখিনিয়ে বহুতে বোধহয় এই জেগাটোৰ বিষয়ে নাজানে যে চিকনি মন্দিৰটো ক'ত আছে কি কথা কি বতৰা আচলতে জখলা বন্ধা গৰু বন্ধা বাট বুলি কয় এটা সেই বাটটো দি আহিলে আপোনালোকে চিকনি শিৱ মন্দিৰ শিলখুলুং মন্দিৰটো পাব গতিকে আপোনালোকে আহক এইবিলাক চাওক চাওক ইফালে বহুত ডাঙৰ ডাঙৰ শিল আছে ফুবনি উঠি গৈছে বহুত ওপৰত আহি গৈছোঁ এইটো চাওক পূৰা ভাগৰ লাগি গৈছে ঘাম চাম ওলাই গৈছে ইয়াতে অলপ জিৰাই ল'ম ইফালে চাওক শিল আছে আৰু মোৰ লগত দুজনে হেল্প কৰি আছে চাওক এজনৰ নাম জুবিন আৰু এজনৰ নাম ৰাজীৱ হেল্প কৰি আছে তামামকৈ থেংক ইউ ভাই বহুত হেল্প কৰিছা ভাগৰ চাগৰ লাগিছে আৰু আমি আগলৈ গৈ থাকিম আপোনালোকৰ ভিডিঅ' দেখাই আছোঁ চাই থাকক বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে মই একদম পাহাৰৰ ওপৰত উঠি গ'লোঁ পাহাৰৰ ওপৰত মানে একদম মন্দিৰৰ ওচৰত আছোঁ বৰ্তমান সময়ত আৰু এইফালে চাওক শিল কিমান একদম পাহাৰৰ তল এইফালে পাহাৰৰ তল আছে আৰু ইফালে শিল শিলৰে বনাইছে এই খটখটিটো আৰু শিলৰে বনাইছে মানে কি শিলৰে বনাইছিলে তাৰ ওপৰত চিমেণ্ট বালি মাৰি দিছে আৰু আমাৰ এই কিছুমান কৰ্মকৰ্তাই সেইটো কাৰণে এনেকৈ দেখা গৈছে আৰু ইফালে চাওক এইটো কিমান ডাঙৰ শিল দেখিছেনে এইটো কিমান ডাঙৰ শিল আৰু এই মন্দিৰটো এই পিছফালে মন্দিৰটো যোন জেগাত আছে মন্দিৰটো মানে যোনখন জেগাত আছে সেইটো মন্দিৰটো শিলৰ তলত আছে মানে খুলুং এটাত আছে মন্দিৰটো মানে মই আপোনালোকক যে কৈছোঁ যে সেই শিৱলিংগটো ক'ত লুকুৱাই থৈছিলে সেই শিৱলিংগটো খুলুংটোত লুকুৱাই থৈছে খুলুংটোৰ মানে ওপৰত শিলটো আছে মানে শিৱলিংগটো তলত আছে শিলটো ওপৰত আছে আৰু ইফালে দেখিছে ইফালে শিল আৰু মই এতিয়া আপোনালোকক লৈ যাম একদম সেই শিলটোৰ দেখুৱাবলৈ চেষ্টা কৰিমগৈ মানে দেখুৱাম আপোনালোকে যদি ভিডিঅ'টো অকণমান হ'লেও চাই পেলাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এইটো চাওক কিমান ওপৰলৈকে কিমান ওপৰত চাই থাকক আপোনালোকে চ' বন্ধুসকল মোৰ পিছফালে থকা এই প্ৰকাণ্ড শিলটোলৈ লক্ষ্য কৰক এই প্ৰকাণ্ড শিলটো দেখিছেনে আপোনালোকে এই শিলটোৰ তলতেই আছে আচলতে সেই শিৱলিংগটো যিটো শিৱলিংগ নাৰদে লুকুৱাই থৈছিলে এই শিলটোৰ তলতে আছে শিল খুলুং মানে এই শিলটোৰ তলতে এটা খুলুং আছে সেই খুলুংটোৰ তলতে শিৱলিংগটো আছে আৰু এই শিলটোৰ ওপৰত মহাদেৱ শিৱৰ খোজ আছে বুলি সকলোৱে বিশ্বাস কৰে ময়ো বিশ্বাস কৰোঁ আৰু দেখিছোঁ সেইটো কাৰণে বিশ্বাস কৰিছোঁ মহাদেৱ শিৱৰ খোজবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা দুটা গাঁত দেখিছেই চাগে আপোনালোকে কেমেৰাত এয়া চাওক এই শিলত এটা দুটা গাঁত দেখিছেনে এয়া মই দেখাব পৰা নাই কেমেৰাত ভালকৈ মই আপোনালোকক ৰেড চিন দি দেখাই দিছোঁ চাওক চাওক এয়া মানুহে কয় যে মহাদেৱ শিৱৰ খোজ সকলোৱে কয় ময়ো কৈছোঁ আৰু মই আজি ভালকৈ দেখিলোঁ সেইটো কাৰণে বিশ্বাস কৰিলোঁ আৰু এয়া চাওক এয়া মহাদেৱ শিৱৰ খোজ এয়াটো লম্বা নকৰোঁ ওপৰলৈকে আহি গ'লোঁ পাহাৰৰ বহুত ওপৰত আহি গ'লোঁ এয়া চাওক ইফালে শিল আছে সিফালে শিল আছে চাৰিওফালে শিল খালি আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেৰে এটাই বিশ্বাস কৰাব খুজিলোঁ যে পৃথিৱীত এটা সময়তো আমাৰ ভগৱান আছিল গতিকে কেনে পালে আপোনালোকে চাই পেলাই জনাব চ' এইফালে চাওক এয়া চাৰিওফালে শিল ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চৰি আৰু এটা কথা জানিবলৈ আহি গ'লোঁ ইয়াতে মোক হেল্প কৰিলে দুজন ভাই তোমালোকৰ নামটো কি জুবিন আৰু তোমাৰ নামটো ৰাজীৱ খাৰিয়া এজনৰ নাম জুবিন আৰু এজনৰ নাম ৰাজীৱ খাৰিয়া বৰ বিশেষকৈ হেল্প কৰিলে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক চেক কৰিব আৰু নে কি আৰু আমাৰ এইটো এজন জুবিনে হেল্প কৰিলে বৰ বিশেষভাৱে থেংক ইউ তোমালোকক বৰ বিশেষকৈ এতিয়া আমি ঘৰলৈ যাওঁ বলক আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ এইটো প্ৰত্যেক পাহাৰতে এটা সৰু কিবা এটা নিজৰা থাকে ইয়াতো এটা নিজৰা এটা আছে সৰুকৈ শিলৰ মাজে ফাকে ক'ৰ পৰা আহিছে নাজানো মুঠৰ ওপৰত নিজৰা এটা আছে এইটো ইফালে শব্দ হৈ আছে এইফালৰ পৰা আহিছে ওপৰৰ পৰা
এইফালে আছে ওপৰৰ পৰা আহিছে আৰু ক'ৰ পৰা আহিছে নাজানো নিজৰাটো কোনোবা নদী চদী কিবা আছে চাগে সিফালে সেইটো কাৰণে নদী নহ'লে কিবা এটাতো হৰ্ট চৰ্ট আছে থাকিব পাৰে সেইটো কাৰণে সিফালৰ পৰা আহিছে বোধহয় পানীটো পিছে ভাল লাগিল ইয়াতে শিলকলুং মন্দিৰ ভাল জেগা বহুত ফটো চটো উঠিব পাৰে আৰু ইয়াৰ পানী চাওক চেঁচা পানী পুৰা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে